Everyone, welcome and welcome back to another video. আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু ময়ো ঠিকে আছোঁ। ইমান দিন পিছত ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ বিকজ ফাইনেলি উই আৰ ইন 4th semester. লাইক 3rd সেমিষ্টাৰটো একদমেই বেয়া গ'ল আৰু ৰিজাল্ট দিয়া নাই, বাট মোৰ এক্সাম ইমান বেয়া হৈছে, চ' মই একো ৰেকৰ্ডে কৰা নাই গোটেই একমাহ। আৰু তাৰপিছত টাইমে পোৱা নাই আচলতে। আই ৱাজ কোৱাইট বিজি বেলেগ বেলেগ কামত, ঘৰৰ কামত, কিবা কামত। চ' আজি 4th সেমিষ্টাৰৰ 3rd নম্বৰ ডে, কাৰণ 2টা দিন হৈ গৈছে, বাট ষ্টুডেণ্ট ইমান অহা নাছিল, চ' একো ভালকৈ হোৱা নাই। চ' আজিৰ পৰা মে বি ভালকৈ হ'ব, চব হ'ব, প্ৰেক্টিকেলো হ'ব। চ' সেয়াই আৰু এতিয়া মই ক্লাছত যাব ওলাইছোঁ। আজিৰ পৰা ভিডিঅ' দিয়া কণ্টিনিউ কৰিম। মোৰ গাটো বহুত বেয়া আজি আচলতে, একদম টনচিল হৈ পেলাই অৱস্থা নাই মোৰ। অলৰেডি মানে আছে টনচিলাইটিছ। চ' সেয়াই আৰু এতিয়া ক্লাছত যাম, 9টা বাজে। গৈ পেলাই দিনটোত কি হয় দেখাবলৈ ট্ৰাই কৰিম। আজিকালি আমাৰ ক্লাছ ক'ত যে হয় দেখাই আছোঁ আপোনালোকক। বাই বাই। আজি ইমান দিন পিছত কেম্পাছ আহি ইমান বেছি ভাল লাগিছে। প্লাছ ৰ'দ দি আছে, ঠাণ্ডাৰ দিনত ৰ'দ দিলে খুব ভাল লাগে। আৰু এয়া হ'ল আমাৰ 4th সেমিষ্টাৰৰ ক্লাছৰুমলৈকে যোৱা মানে কৰিডৰ। আৰু ইয়াতে চেল আৰু ফিজিঅ'লজি মানে আমাৰ আৰু বেলেগ বেলেগ ৰুমো আছে। চ' এইটোৱে আমাৰ হ'ল ক্লাছৰুম, মানে 4th সেমিষ্টাৰৰ ক্লাছৰুম। আৰু নাজানো বহুত পুৰণা হৈছে কাৰণে মানে অকণমান বেছিয়ে লেতেৰা লেতেৰা যেন লাগে। আৰু চাফা কৰা হৈছে, বাট আৰু চাফা কৰিব লগা আছে। চ' সেয়াই আৰু মই আহিলোঁ, তাৰপিছত ক্লাছ হ'ল, ক্লাছ কৰিলোঁ। আজিকালি ৰেকৰ্ড কৰিবলৈ একদমেই টাইম নাপাওঁ, মানে 2nd ফ্ল'ৰ, 1st ফ্ল'ৰ, গ্ৰাউণ্ড ফ্ল'ৰ এনেকৈ অহা যোৱা কৰি থাকোঁতেই যায়, মানে বেলেগ একো নহয়। মোৰ লাইব্ৰেৰীত অকণমান কাম আছিল, তাত গ'লোঁ। এণ্ড দেন বেলেগ একো নাই, আকৌ এটা ক্লাছ হ'ব, তালৈকে মানে যাই আছোঁ আৰু। চ' থিয়ৰী ক্লাছ 2টাই হয়। চ' সেয়াই আৰু ক্লাছ হ'ল বাৰু। বহুত দিন মূৰত এনেকৈ ক্লাছ কৰি খুব ভাল লাগিছে। একদম ঘৰত থাকিও ভাল নালাগে মোৰ, মানে ক্লাছ বহুত হ'ব নালাগে, বাট এটা দুটা ক্লাছ হ'লে বহুত ভাল লাগে। কিন্তু এতিয়াতো এটা দুটা ক্লাছ হৈ একো লাভ নাই, বিকজ গোটেই দিনটো বিজি থকা যায়। তাৰপিছত মই আহিলোঁ মোৰ ফ্ৰেণ্ড ময়ূৰীৰ লগত চাহ আৰু চিঙৰা খাবৰ কাৰণে। বহুত দিন পিছত মানে আৰু মন গ'ল, আৰু আজিকালি এনেকৈ টাইমেই নাপাওঁ। চ' ভাল লাগিল আৰু। দাদা আহিছে, মানে আগতে নাছিল নেকি? দাদা পইচা দিয়াচোন অকণমান। তাৰপিছত বেলেগ একো নাই, আজি প্ৰেক্টিকেলৰ কাৰণে মানে কেমিকেল প্ৰিপেয়াৰ কৰিলোঁ, আৰু একো নাই। আশা কৰোঁ ভিডিঅ'টো চাই খুব ভাল পালে। সৰু ভিডিঅ' বাট ষ্টিল আৰু